আজি কিমান দিনেই হ'ল মাকৰ ঘৰত যাওঁ বুলি কৈ যাবই পৰা নাই। সিহঁত মাহীয়েকো আহে, কয় বাৰে যাবৰ কাৰণে সময়ে নিমিতে। আমাৰ যে ইমান কাম, ঘৰত কামেই কৰিব লাগে, ক'ৰবাত যাব বিচাৰিলে যাব নোৱাৰি। অশান্তি হৈ গৈছে মোৰ আৰু এইবিলাক কাম কৰি মোৰ আৰু ভাল নলগা হৈছে। আজি তেখেতে আহিলে ক'ম মই কেইদিনমানৰ কাৰণে ঘূৰি আহিম আৰু নোৱাৰিছোঁ, মোৰ মাথা চাথা হেং হৈ গৈছে। হয়, কি হৈছে? কি অকলে মেৰমেৰাই আছা? আৰু শুনাচোন, মই কৰিম, মই দুদিনৰ কাৰণে গুৱাহাটী যাব লাগে। মোৰ এটা অফিচৰ মিটিং এটা আছে, বুজিছা? মই হয়তো কালি পৰহিতে ওলাম। তো দুদিনৰ কাৰণে মিটিং আছে, ডেটটো ফিক্স হোৱা নাই, মই যাম, বুজিছা? ঠিক আছে। পিছে তুমি খালি ঘূৰি থাকা, মোৰ কাৰণে আৰু চিন্তা নকৰিবা। কিমান দিন হ'ল মই মাকৰ ঘৰত এতিয়ালৈকে এবাৰো যাব পৰা নাই। আজি 1 বছৰেই হ'ল। শুনা, মই হেৰিত যাম, মাকৰ ঘৰত যাম। তুমি হেৰিৰ পৰা মিটিং কৰি কিনে আহা, তাৰপিছত কিন্তু মোক যাব দিব লাগিব। মই এসপ্তাহৰ কাৰণে মাকৰ ঘৰত যাম। গৰমৰ ভিতৰত এতিয়া যাব নালাগে। সিমান এইবিলাক গৈ কিনে কিনো কৰিবা? কিডাল আছে তাতে? কি চাবা আৰু? চবতো চাই আহিলেই। আৰু ল'ৰা ছোৱালীবিলাকৰ স্কুলৰ পৰীক্ষা আৰম্ভ কৰা নাই জানো নেকি? বাদ দিয়ক সেইটো আপোনাৰ এইবিলাক কথা। মই এবাৰ যাব লাগে, মই যামেই। আৰু ল'ৰা ছোৱালীবিলাক এতিয়া বন্ধ আছে, এতিয়া খুলিলেহে যাব স্কুল। এতিয়া স্কুল খোলাই নাই, স্কুল বন্ধ আছে। বন্ধত কেনেকৈ যাব স্কুল? মাকৰ ঘৰত ইমান গৰম নালাগে, আপোনালোকৰ ইয়াতে গৰম লাগে। মই তাতে কেইদিনমান থাকি আহিম। ঠিক আছে, পিছে চাওচোন কি হয়। আগতে মই মিটিংটো কৰি কিনে আহোঁ, ঠিক আছে?